পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই দূৰত্ব বৃদ্ধি পাইছে কংগ্ৰেছ আৰু AIUDFৰ মাজত। কংগ্ৰেছে কেতিয়াও AIUDFৰ লগত মিত্ৰতা নকৰে। অসমৰ ৰাজনীতিৰ জগতত কংগ্ৰেছ আৰু AIUDFৰ মাজত এক আকৰ্ষণীয় ৰাজনৈতিক যুদ্ধ। কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক লৈ দুয়োটা দলৰ মাজতে বাকযুদ্ধ চলি থকাৰ সময়তে পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে সিমানেই দূৰত্ব বৃদ্ধি পাইছে কংগ্ৰেছ আৰু AIUDFৰ মাজত। কংগ্ৰেছে কেতিয়াও AIUDFৰ লগত মিত্ৰতা নকৰে বুলি বাৰে বাৰে সংবাদ মাধ্যমৰ আগত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই স্পষ্টকৈ মত প্ৰকাশ কৰি আহিছে। কিন্তু AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে বাৰে বাৰে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াই আছে। AIUDFৰ উদ্দেশ্য যিকোনো প্ৰকাৰে বিজেপিক হৰুৱাব লাগে এইবুলি বদৰুদ্দিন আজমলে স্পষ্টকৈ মত প্ৰকাশ কৰিছে। কিন্তু তাৰ বিপৰীতে কংগ্ৰেছৰ উদ্দেশ্য হ'ল বেলেগ। কংগ্ৰেছৰ একমাত্ৰ উদ্দেশ্য AIUDF আৰু বদৰুদ্দিন আজমলকহে হৰুৱাব লাগে। কংগ্ৰেছৰ কিছু মন্তব্য আমাৰ হাতত আছে, আমি মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। AIUDFৰ লগত মই দিল্লীৰ পৰাও আমাক কৈছে, আমাৰ অফিচিয়েলি কৈছে যে AIUDFৰ লগত আমাৰ কোনো ধৰণৰ সন্ধি নহয় এই কথাটো। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া একমাত্ৰ তেওঁলোকৰ নেতা। তেওঁক যদি হৰুৱাব পৰা যায় আগন্তুক দিনত অসমৰ সকলোৱে এটা শান্তিৰে উশাহ নিশাহ ল'ব। আৰু সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাৰ কাৰণে আমি সকলো ঐক্যবদ্ধ। মই প্ৰাৰ্থী নহয়, পুনৰবাৰ আপোনালোকক কৈছোঁ যে আমাৰ যোনেই প্ৰাৰ্থী হওক, শক্তিশালী প্ৰাৰ্থী আছে আমি সন্মিলিতভাৱে সকলোৱে লাগি ভাগি বদৰুদ্দিন আজমল ডাঙৰীয়াক ধুবুৰীৰ পৰা পৰাভূত কৰাৰ কাৰণে ঐক্যবদ্ধ। আমাৰ অসমৰ ক্ষেত্ৰত যি সিদ্ধান্ত সেইটো AICCয়ে আমাক সম্পূৰ্ণ কৰ্তৃত্ব দিছে যে অসমত কাৰ সৈতে এলায়েন্স হ'ব নহয় সেইটো অসম কংগ্ৰেছে সিদ্ধান্ত কৰিব, AICCয়ে সমৰ্থন কৰিব। আমি ভাৰতবৰ্ষত কংগ্ৰেছ দল ৰাষ্ট্ৰীয় বিকল্প, একমাত্ৰ ৰাষ্ট্ৰীয় বিকল্প। কংগ্ৰেছ দলেই বিজেপিক প্ৰতিহত কৰিব লাগিব নেতৃত্ব লৈ পেলাই। আজি নীতিশ কুমাৰ ডাঙৰীয়াই যি উদ্যোগ লৈছে তাত আমাৰ ক'বলগীয়া মতামত দিবলগীয়া একো। আচলতে কোনে কাৰ বিৰুদ্ধে যুঁজ দিব বিচাৰিছে আপোনালোকৰ মতামতটো কমেণ্ট যোগে দিবলৈ অনুৰোধ থাকিল। গণতান্ত্ৰিক পদ্ধতিত বিৰোধী দলৰ কাম আছিল। চৰকাৰে যদি কিবা ভুল সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে সেই ভুলবোৰক আঙুলি দি জনসাধাৰণৰ হিতে মাত মাতিব লাগে আৰু বিৰোধী দলে এক শক্তিশালী ৰূপত মাৰ বান্ধি থিয় দিব লাগে। কিন্তু বৰ্তমান সময়ত বিৰোধীয়ে ওলোটা সৰমৰাহে প্ৰায় দেখা যায়। বৰ্তমান সময়ত বিৰোধীয়ে বিৰোধী দলৰ বিৰুদ্ধেহে এক শক্তিশালী ৰূপত যুদ্ধত ব্যস্ত থকাও দেখা যায়। এয়া বৰ্তমানৰ ৰাজনীতি। নিউজ ডেস্ক, AD টাইমছ।